আজি আপোনালোকৰ মাজলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আৰু মই এই ৰেচিপিটো কেনেকৈ কিদৰে বনাব লৈছোঁ চাওঁ আহকচোন। এয়া হৈছে বন্ধাকবিৰ ওপৰৰ বুঢ়া পাতখিনি মই কাটি লৈছোঁ। আৰু এয়া হালধি, চ'দা খাৰ, জলকীয়া পেষ্ট, মিঠাতেল আৰু আদা নহৰু পেষ্ট। আৰু এইফালে মাছৰ মাথাখিনি মই ভাজি লৈছোঁ আৰু ভাজি নমায়ো ল'লোঁ। আৰু এইফালে মিঠাতেল আকৌ অলপ দিলোঁ, দি পেলাই গৰম হ'বলৈ দিছোঁ। আৰু এয়া তেলখিনি অলপ লৰাই দিছোঁ যাতে সোনকালে গৰম হয় তেলখিনি। তেল ভালকৈ গৰম হোৱাৰ পাছত পিঁয়াজ দিম। এইখিনি দেখিছে আপোনালোকে, পিঁয়াজ দিলোঁ। 2টা কাটি থোৱা পিঁয়াজ আছিলে, পিঁয়াজ দি দিলোঁ তেলত। আৰু পিঁয়াজখিনিও ধুনীয়াকৈ ভাজি ল'ম ৰঙা হোৱালৈকে। আৰু এয়া পিঁয়াজখিনিও ভাজি হৈ গ'ল, ধুনীয়াকৈ ৰঙা হৈছে। এতিয়া দিব লৈছোঁ আদা নহৰু পেষ্ট। যিহেতু আদা নহৰু পেষ্ট লাগিবই, আদা নহৰু পেষ্ট দি দিছোঁ ধুনীয়াকৈ। আৰু এইখিনি আৰু অকণমান সময় ভাজি ল'ম। ইয়াৰ মাজতে মই কথা এষাৰ কওঁ দেই, আপোনালোকে বেয়া নাপাব। মই ভিডিঅ'বোৰ যে দি থাকোঁ, আপোনালোকে চাবলৈ ভাল পায় নে নাপায় নাজানো বাৰু, কিন্তু তথাপিও কৈছোঁ। মানে ভিডিঅ'বিলাক দি থাকোঁ, কথা ভালকৈ ক'ব নাজানো বা ভালকৈ ভিডিঅ' দিব নাজানো বা ভালকৈ ভিডিঅ'বোৰ আপলোড কৰিব নাজানো। তাৰ কাৰণে মোক ক্ষমা কৰিব, কাৰণ নাজানো, নতুনকৈ শিকিছোঁ যেতিয়া এইবিলাক কৰিবলৈ। তাৰ কাৰণে ক্ষমা কৰিব। কিন্তু তথাপিও মই সকলোকে ফ'ল' কৰোঁ বা লাইক কমেণ্ট কৰোঁ, কিন্তু মোক যে কোনেও এনেকৈ লাইক কমেণ্ট নকৰে বা ফ'ল' নকৰে, মোৰ সেইটো কাৰণে বেছি বেয়া লাগে। আপোনালোকেও আপোনালোকৰ মতামত জনাবচোন। এতিয়া এয়া জলকীয়া পেষ্টখিনি দি দিছোঁ। শুকান জলকীয়া পেষ্ট হয় এইখিনি, মই ধুনীয়াকৈ পিচি লৈছিলোঁ। সেই জলকীয়া পেষ্টখিনি দি দিছোঁ আৰু অকণমান সময় ভাজি ল'ম। আপোনালোকে জলকীয়া যিমানটো খাব পাৰে সিমানটোহে দিব দেই। মই জলকীয়া যিহেতু বেছিকৈ খাওঁ, সেইটো কাৰণে বেছিকৈয়ে দিছোঁ। আৰু মই বহুত মানুহৰ কাৰণে বনাইছোঁ যে, সেইটো কাৰণে মই জলকীয়াখিনি অলপ বেছিকৈয়ে দিছোঁ, কাৰণ কিছুমান মানুহে জলকীয়া খাই ভাল পায়। আৰু এতিয়া দি দিছোঁ হালধিও আপোনালোকে জোখমতেই দিব, কিমানখিনি দিয়ে। মই গোটেইখিনি তেলতেই দি লৈছোঁ হালধি। আৰু ইয়াত মই কোনো ধৰণৰ মা মছলা ব্যৱহাৰ কৰা নাই, অকল আদা নহৰু জলকীয়াই দিছোঁ। আৰু তাৰ বাহিৰে বেলেগ পেকেট মছলা হওক বা বেলেগ কিবা মছলা হওক মই একো নাই দিয়া। আৰু এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। ইয়াতে এতিয়া দি দিছোঁ বন্ধাকবিৰ বুঢ়া পাত। আমি যিবিলাক বন্ধাকবিৰ ওপৰৰ পাতখিনি যে পেলাই দিওঁ, সেই বন্ধাকবি পাতখিনি পেলাই নিদি এনেকৈ এদিন মাছৰ মাথাৰে খাৰ বনাই খাই চাবচোন, খুব ধুনীয়া লাগে। আৰু এইখিনি বন্ধাকবিৰ সেই বুঢ়া পাতখিনিয়ে আছিলে, মই ধুনীয়াকৈ ধুই কাটি লৈছিলোঁ। আৰু এয়া সেইখিনি তাত দি ভাজি লৈছোঁ। তাতে এতিয়া নিমখ দি দিছোঁ। নিমখখিনি দি, নিমখো আপোনালোকে জোখমতেই দিব, ময়ো ইয়াত জোখমতেই দিছোঁ। নিমখ দি অলপ সময় আকৌ ভাজি ল'ম। ভাজি লোৱাৰ পিছত আকৌ এইখিনি দেখিছেনে চ'দা খাৰো আপোনালোকে জোখমতেই দিব, যিমানটো দিয়ে। মই যিহেতু বেছিকৈ বনাইছোঁ, সেইটো কাৰণে মই অলপ বেছিকৈ চ'দা খাৰ ব্যৱহাৰ কৰিছোঁ। আৰু চ'দা খাৰ দিয়াৰ পিছত ধুনীয়াকৈ এনেকৈ লৰাই অকণমান সময় ঢাকোন মাৰি থ'ব। আৰু এয়া ঢাকোন মাৰি থ'লোঁ মই, ঢাকোন গুচাই চাওক। এইখিনিতে চ'দা খাৰ দিয়াৰ পিছত যিহেতু পানী ওলায়, আপোনালোকে সেই চাব বনোৱাৰ পাছত চ'দা খাৰ দিয়াৰ পাছত পানী ওলায়, সেই পানীটো শুকাবলৈ দিব অলপ। তাৰপাছত এয়া মই মাছৰ মূৰখিনি দি দিছোঁ, মাছৰ মাথাখিনি দি ভালকৈ লৰাই লৈছোঁ।
তো এনেকৈ ভালকৈ মোৰ মানে কথাবোৰ লাগি ধৰিছে, বেয়া নাপাব দেই। আৰু এয়া মাছৰ মাথাখিনি দিয়াৰ পিছত এনেকৈ অকণমান সময় লৰাই আকৌ 5 মিনিটমান সময়ৰ কাৰণে মই ঢাকি থ'ম। আৰু এয়া ঢাকি থ'লে এতিয়া ঢাকনিখন গুচাই চাওঁ ইমান ধুনীয়া হৈছে দেখিবলৈ। আৰু অকণমান এনেকৈ লৰচৰ কৰি গোটেই মাছৰ মাথাখিনি ভাঙি দিব, অলপ জোৰে হেতাখন মাৰি মাছৰ মাথাখিনি ভাঙি দিব। ভাঙি দিয়াৰ পাছত এয়া আপোনাৰ মাছৰ খাৰ বন্ধাকবি পাতেৰে ৰেডি হৈ গ'ল। এয়া আছিলে মোৰ আজি ৰেচিপিটো। কেনেকুৱা পালে আপোনালোকেও এইবাৰ বনাই খাই চাব। যদিহে ভাল পায় মোকো জনাব কেনেকুৱা পালে। বহুত ভাল লাগে, আপোনালোকে এবাৰ বনাই মেলি খাই চাব। মই যিহেতু নিজে বনাই খাই চাইছোঁ, বহুত ধুনীয়া লাগে। সেইটো কাৰণে এতিয়া মোক ৰেষ্টুৰেণ্টতো বনাব দিছে। ভাবি চাওক ৰেষ্টুৰেণ্টত কেনেকুৱা হ'ব ইমানখিনি কাষ্টমাৰক বনাই খুৱাবলৈ। কিন্তু মালিকে খাই ভাল পাইছে কাৰণে মোকো বনাবলৈ দিছে, ইয়াত বনাই কাষ্টমাৰক দিব দিছে। সেইটো কাৰণে আপোনালোকৰ মাজতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। আহিলে ইমানে, বাই।